নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ বিয়াৰসকল, মই ইব্ৰাহিম আলী। আপোনালোকে চাই আছে এনি সাপোৰ্ট 24। তো আজি এটা বিশেষ ভিডিঅ' লৈ আছোঁ। ভিডিঅ'ৰ টপিকটো হ'ল আধাৰ কাৰ্ড। এই আধাৰ কাৰ্ড কেনেকৈ অনলাইনত বনাব পাৰি এই ভিডিঅ'ত আমি দেখুৱাই দিম। এইটো আপুনি ভিডিঅ'টো চাই নিজেও কৰিব পাৰিব, কতো যোৱাৰ প্ৰয়োজন নাই। তো আজিকালি এই আধাৰ কাৰ্ডটো সাব চেণ্টাৰবিলাকত বা মেডিকেলবিলাকত বনাই আছে বা বনাই দি আছে, বা নিজেও বনাব পাৰি। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰিব, যাতে পৰৱৰ্তী ভিডিঅ'বোৰ আপুনি পাই থাকে। আৰু কমেণ্ট বক্সত আপোনাৰ মতামতটো জনাব ভিডিঅ'টো কেনে হৈছে, আৰু আপুনি এই আধাৰ কাৰ্ডটো বনাব পাৰিলে নে নাই, কি অসুবিধা হৈছে এই কমেণ্ট বক্সত আপুনি জনাব। স্টাৰ্ট দ্য ভিডিঅ'। তো প্ৰথমতে আমি এটা যিকোনো গুগল ক্ৰম ব্ৰাউজাৰ অপেন কৰিম মোবাইল বা ডেস্কটপ। মই ল্যাপটপত দেখুৱাই আছোঁ। তো আপোনাৰ যদি ল্যাপটপ থাকে ল্যাপটপ কৰিব, নহ'লে মোবাইলত কৰিব পাৰিব। তাৰপিছত গুগলত সাৰ্চ কৰিব আভা, AVA আভা মাৰি সাৰ্চ কৰাৰ লগে লগে প্ৰথমটো যিটো লিংক আহিব আভা নাম্বাৰ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট এটা অপশ্যন আহিব, ইয়াতে ক্ৰেডিট আভা নাম্বাৰ, এইটোত ক্লিক কৰিব। আকৌ এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ ইউজিং আধাৰ এইটোত সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো বহাই দিব লাগিব। মই আধাৰ নম্বৰটো বহাই দি আছোঁ। তো আপুনি বহাই দিব। বহাই দিয়াৰ পিছত আই এগ্ৰি টিক মাৰ্ক দিব। তাৰপিছত এটা কেপচাৰ আছে, আই এম এ নট ৰবট, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে সিলেক্ট অল ট্ৰেফিক লাইট, এইটোত এটা কেপচাৰৰ নিচিনা হয়। তো মোৰ ইয়াতে ট্ৰেফিক লাইট আহিছে, আপোনাৰ বেলেগ আহিব পাৰে। তো মই যিকেইটা ট্ৰেফিক লাইট সেইকেইটা সিলেক্ট কৰি ভেৰিফাইড ক্লিক কৰিম। তো আপোনালোকেও এনেকৈ কৰিব। তাৰপিছত ইয়াতে গ্ৰীণ কালাৰ হৈ গৈছে। তাৰপিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে চাওক, ইয়াতে আধাৰ কাৰ্ডৰ মোবাইল নম্বৰত এটা OTP যাব। এই OTPটো ইয়াতে বহাই দিব। বহাই দি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আধাৰ কাৰ্ডৰ ডিটেইলছখিনি গোটেইখিনি ইয়াতে আহি যাব, নাম জেণ্ডাৰ। তো স্ক্ৰল ডাউন কৰি নেক্সট কৰিব। তাৰপিছত আকৌ মোবাইল নম্বৰটো বহাই দিব লাগিব। মোবাইল নম্বৰটো বহুৱাই ইয়াতে আকৌ নেক্সটত ক্লিক কৰিব। ইয়াতে ইমেইল ভেৰিফিকেশ্যন কৰিব কৈ আছে, স্কিপ টু নাও, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আধাৰ নাম্বাৰ হেজ বিন ক্ৰেডিট, ইয়াতে আধাৰ নম্বৰটো আহি গৈছে। লিংক আধাৰ এড্ৰেছ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ডু ইউ হেভ এক্সিষ্টিং আধাৰ নাম্বাৰ, ইয়াতে ন' কৰি আপোনাৰ লিংক টু সাইন আপ আধাৰ এড্ৰেছ, এইটোত ক্লিক কৰিব। তো এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট অপশ্যন আহিব, ইয়াৰ প্ৰফাইল ডিটেইলছ, গোটেইখিনি ইয়াতে আধাৰ কাৰ্ডৰ তথ্যখিনি আহি যাব। তো আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে আধাৰ এড্ৰেছটো ক্ৰেডিট কৰিব কৈ আছে, ইয়াতে আপোনাৰ চইচ কৰি বনাব পাৰে, নহ'লে তলত ছাজেশ্যন অপশ্যনত 3টা আধাৰ এড্ৰেছ আছে, ইয়াতে গ্ৰীণ কালাৰৰ এইটো এটা সিলেক্ট কৰি ল'ব পাৰে। তো সিলেক্ট কৰি ক্ৰেডিট আধাৰ লিংক, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কংগ্ৰেচুলেশ্যন আহিছে আপোনাৰ। ইয়াতে তাৰ তলত ইয়াতে গো বেক ইউৰ আধাৰ, এইটোত ক্লিক কৰিব। তো ইয়াতে আপোনাৰ
এইটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আভা নাম্বাৰ এইটোত সিলেক্ট কৰা থাকিব তো এইটো আভা নাম্বাৰ দি লগইন কৰিব পাৰিব নহলে মোবাইল নম্বৰ দি লগইন কৰিব পাৰিব তো মই মোবাইল নম্বৰ বহাই ইয়াতে লগইন কৰিম তো মোবাইল নম্বৰত সিলেক্ট কৰি ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহাই দিম তো আপুনি এনেকৈ কৰিব তো মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত আপুনি কন্টিনিউত ক্লিক কৰিব মই মোবাইল নম্বৰটো বহাই কন্টিনিউত ক্লিক কৰাৰ লগে লগে ইয়াতে তলত এটা ক্যাপচাৰ কোড আছে আই এম ইন ৰবট এটোত ক্লিক কৰিব আকৌ কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইলত এটা ওটিপি আহি যাব ওটিপিটো বহাই আকৌ কন্টিনিউত ক্লিক কৰিব তো মই ওটিপিটো বহাই কন্টিনিউত ক্লিক কৰিলো ইয়াতে আপোনাৰ লগইন কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ দি যেকেইটা আভা নাম্বাৰ ক্ৰেডিট কৰা হৈছে আপোনাৰ বাপনৰ পৰিয়ালৰ তো গোটেইখিনি আহিব ইয়াতে মাজৰটিটো আভা নাম্বাৰ এইটোত গ্ৰীন কালাৰৰ এইটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে আভা কাৰ্ডটো শো হৈ যাব মই গোটেই তথ্যখিনি ইয়াতে হাইড কৰি ৰাখিছো তো স্ক্ৰল ডাউন কৰাৰ পিছত ডাউনলোড আভা নাম্বাৰ কাৰ্ড এইটোত চাওক লগে লগে আই কাৰ্ডটো ডাউনলোড হৈ গ'ল আৰু এইটো মই পিভিসি কাৰ্ড বনাই লম আপুনি বনাই ল'ব তো ভিডিঅ' এনেকৈ আপুনি চাই নিজেই কৰিব পাৰিব কত যোৱাৰ আপোনাৰ প্ৰয়োজন নাই ঘৰতে বহি আভা নম্বৰটো বনাই লওক